हाई फ्रेंड्स खबर ভাল নাই সকলোৰে তো 2 দিন মান হল ভিডিও দিব পৰা নাই কাৰণ বৰষুণৰ কাৰণে কতো যাব পৰা নাই তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো তো এতিয়া আছো মই ব্ৰিজৰ ওপৰত চাইছে আপোনালোকে ব্ৰিজটো নওগাঁও ব্ৰিজ বুলি কয় ব্ৰিজৰ ওপৰত আছো তো বলক কি দেখাও আজি এনে এটা নরমাল ব্লগ হ'ব নরমাল টাইপৰ কিবা এটা হ'ব আৰু তো বলক চাই থাকো কি হয় ব্ৰিজত নদীত ইমান দিন পানী নাছিল তো এতিয়া নদীত অলপমান পানী আহিছে এইখিনিও চাবলৈ আহিলো ভাবিলো আপোনালোককো অলপমান দেখাই দিও এটা ভিডিও হৈ যাব আৰু মোৰো চোৱা হ'ব তো বলক নদীৰ তলফালে চাও মানুহে গা ধুই আছে কিবা কিবি কৰি আছে আৰু তো বলক বেক ক্যামেৰা দি আপোনালোকক দেখাই দিও এইটো চাওক ব্ৰিজৰ ওপৰত আহিছো এইটো নদীত পানী এইটো হিকিনিত মানুহে গা ধুই আছে আৰু এইটো চাওক মোৰ লগত আহিছে সাদত হাই কইতে হাই বাহ বাহ পুৰা গাড়ী গৈ আছে আৰু কি কৰিম উপায় নাই ইফালে অলপমান চাই লওক নো পানী আছে আৰু আমি বহুত ওপৰত আছো 400 কিলোমিটাৰ ওপৰত আছে সেইকাৰণে মানে বহুত তলত দেখা যায় বেছি হৈ আছে হ'ব দিয়া অলপ বেছি কলম ক'ব নালাগে জি গ সব মিছা খালি মানুহটোৱে হসা তাই না হয় বাহ জি কই সব মিছা সপোনটো নাচাও সেই কাৰণে সপোন ও হিদেনাৰ কথাটো ইয়াৰ মনত পৰিছে সপোনো নাচাই বহুত কিবা কিবি চাব পাৰি ইয়াত থাকিলে ভাল বেয়া সব চাব পাৰি সব শিকিব পাৰি তই কি কব খুজিছা এইটা মানে জেনাৰেল নলেজ সবাই জানে আৰু বেছি আৰু নকম হ'ব দে তো ফ্ৰেন্ড চাইছে না কি ধুনিয়া পৰিবেশ और মাজত আছো সাদত আৰু মই হয় না আৰু ইফালে সব কিবা খেতি কৰে আৰু কৰে ধান খেতি আছে এই কলগছ আছে ইফালে কলগছ আছে বাহগছ আছে এই মানুহগিলা গা ধুই আছে ইফালে দি গলে আপোনালোকৰ হেৰি যে পায় ফকিৰপাৰা ব্ৰিজ ফকিৰপাৰাত পোৱাৰ আগতে যে এটা ব্ৰিজ ইফালে গলেই পোৱা যায় ইফালে এই বৰ্ডাৰো আছে আগত নদীৰ মাজেদি গৈ থাকিলে একেবাৰে ফকিৰপাৰা ব্ৰিজৰ তলত গৈ পাম কথাটো হল যে ঘৰত বহি ভাল লাগা নাছিল তো সাদতক ফোন মাৰি মাতিলো মাতি কিনে কলো যে বল অলপমান ইফালেও বহুত দিন হল যোৱা নাই নদীটো বলে পানী আহিছে অলপ তো বল নদীৰ ওচৰৰ পৰা অলপমান ফুৰি আহো অলপ ভালো লাগিব তো বলক এতিয়া আহিলো এনেই ফুৰিলো অলপমান চালো এই ভূমিকম্প হৈ গলে এই ব্ৰিজখন ফাটিছিল কোনখিনি ইয়াতে ফাটিছিল নেকি এই ফাটব দে তো ফ্ৰেন্ড এতিয়া লাহে ঘৰত যাম আৰু আহিলো ফুৰিলো চালো চাও এতিয়া আৰু অলপমান কোনবা ফালে যাব পাৰো নেকি যদি যাব পাৰো ভিডিওটো হ'ব আৰু আপোনালোকে চাব পাৰিব তো বলক গৈ থাকো ইয়াত আগফালে এখন হেৰি কালপাট বনাইছিলে ব্ৰিজ সিস্টেম এইখন বনাইছে বনোৱাৰ পিছতেই তাৰ মানে বনাইছে বনোৱাৰ লগে লগে পানী আহিছে আহি কিনে এইটো ভাঙি গৈছে চাইছে না কিবা বনাইছিল কি হল নাজানো পানী আহিছে আহি কিনে তাৰ মানে আজি পানী আহিছে মাজতে দিন গৈ কিনে তাৰ পিছত পানী ইফালে দি যায় ইফালে দি পানী যায় গৈ থাকোতে ইয়াত এইটো তাৰ মানে তলফালে সোমাই গৈছে ইফালে ওখ হৈ গৈছে আৰু ইফালে তলফালে সোমাই গৈছে ডাউনত গৈছে চাইছে না বৰফ খাই আছো চাইছে না আপোনালোক তামাম গৰম এই গৰমৰ মাজত বৰফ খাই আছো আৰু আহি পাইছো কত জানা না খাৰপিটিয়া কলেজৰ সন্মুখত বলক কলেজৰ গেটৰ সন্মুখত গৈ দেখাই দিও অলপমান এইটো চাইছে না এইটো হল খাৰপিটিয়া কলেজ এইটো গেট সেট বন্ধ এতিয়া বন্ধ টাইম ভিতৰত যাব নোৱাৰি বাইরে জানা কলেজ যেতিয়া খুলিব তেতিয়া আপোনালোকক আহি এদিন ধুনিয়াকৈ ভিতৰত দেখাই দিম তো
তো এইটোৱে খাৰপেটীয়া কলেজ এতিয়া ফুৰোতে মানে আহি পালোঁ আৰু ইফালে হ'ল কলেজ টাৰ্ণিং ফালে গৈ আছোঁ বলক এতিয়া পালোঁ নৱৰত্ন জাতীয় বিদ্যালয় এইটো নৱৰত্ন জাতীয় বিদ্যালয় হয় আৰু এইটো কি ইউনাইটেড ষ্টেট একাডেমি আছে এইটো আৰু ইয়াতে আছে মৰিয়ম কলেজ মৰিয়ম আজমল কলেজ এইটো মৰিয়ম আজমল কলেজ পোষ্টাৰ এইটো তো ইয়াৰ সন্মুখেদি এতিয়া গৈ আছোঁ চব স্কুলক আগুৱাই গৈ থাকোঁ আৰু ক'ত যাওঁ আপোনালোকক দেখাই যাম এনেই ফুৰি আছোঁ আৰু তো ফ্ৰেণ্ডছ চাইছে আপোনালোকে দীক্ষা একাডেমি এইটো আৰু এইফালে আছে এইটো প্ৰাইম ইনষ্টিটিউট চাইছে তো এইটো চাইছেনে ফ্ৰেণ্ড এইটো হ'ল বাহাবাৰী গাঁও পঞ্চায়ত এইটো মুখিয়া আৰু ইফালে আছে LP স্কুল আৰু ME স্কুল এইটো ME স্কুল আৰু সিফালৰখন হ'ল LP স্কুল এইখন ME স্কুল চব হৈ আছে এইখন ME স্কুল আৰু এইখন হ'ল LP স্কুল তো ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই দিব আজিলৈকে বাই বাই